তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল অন্য এটা ভিডিঅ'ৰ কাৰণে। আৰু আজি মই গৈ আছো খিতেকে ঘৰত। তো খিতেকে ঘৰত কি আছে কি নাই সকলোবোৰ দেখুৱাম আৰু সকলোৰে মনৰ একদম জনপ্ৰিয় ইউটিউবাৰ ভাঙা টিভি বুলি সকলোৱে জানে। তো ভাঙা টিভি ঘৰত গৈ আছো। ভাঙা টিভি বুলি কয় অলপমান কিবা কিবি কথা পাতিম আৰু মোৰ লগত যাব। আৰু এয়া মোৰ লগত যাব এয়া ভাই। হাই দিয়া কেমেৰাত হাই দিয়া। অ'কে যাই কেনেকুৱা লাগব যে লগ পাম নে নাপাম আজি? তো লগ পাওঁ নাপাওঁ নাজানো। তো গৈ আছো, ফোন কৰা নাই যিহেতু এতিয়া ফোন কৰি চাম। আৰু তো খিতেকে ঘৰত কিমান পৰিয়াল আছে কিমান কি আছে তো সকলোবোৰ দেখুৱাম আৰু ঘৰটো দেখুৱাম কি কি আছে কি নাই। খিতেকে ৰুমটো দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ৰ'ব যোৱাৰ আগতে মানে মায়ে মানে ভাত বনাই আছে, সেয়া ভাত বনাই আছে। তো কিহেদি বনাইছে মা? এয়া মাছ আছে। আৰু মায়েও মানে খিতেকে ভিডিঅ' চাই বহুত ভাল পায়। মা কি কথা পাতি নেকি? ভাঙা টিভিৰ লগত মায়ে বহুত কথা পাতিব খুজি থাকে। পাতি নেকি কথা? তো মায়ে কথা পাতি খুব ভাল পায়। আজি ফোন লগাই দিম আৰু আপোনালোককো দেখুৱাম কি আছে কি নাই। তো এতিয়া বলক। ৰ'ব যোৱাৰ আগত চাহটো খাই লওক না কি? আৰু একদম যাবলৈ ৰেডি পুৰা লগবোৰ একদম ফ্ৰেণ্ড লগ পালো। আৰু ভাই এয়া বিবই চাওক একবাৰ হেণ্ডেল লাই। তো এই কিমান কিলোমিটাৰ ভাই? কিমান মান হ'ব? 5-6 মান হ'ব। তো কিমান হ'ব ভাই ভালকে কওক? 4 কিলোমিটাৰ 4-5 কিবা কিবি হ'ব আৰু। তো ই যাব মণি কেমেৰা ঠাই দিয়া হাই। তো ইফালে আমাৰ ছাৰ আছে সি যাব। আৰু হেণ্ডেলডাল চাওক না বিবজ ছেকেণ্ড বিবজ। তো এতিয়া বলকখনে কি চেলো চেলো। আৰু এইখন মটৰচাইকেল এইখন লৈ গৈছিলো ডাউজেং হয়। এতিয়া যাম খিতেই কaaইৰ। ৰ'ব হে যোৱাৰ আগত এটা কথা হয়, হেণ্ডেল পাত চাওক না মানে ভিডিঅ'ৰ কাৰণে ই চাইকেলখনে হেণ্ডেল পাত কাটি লৈছে মানে বিবজ ছেকেণ্ড বিবজ। তো চাইকেলখন চাওক বহুতেই ধুনীয়া লাগিছে একদম মানে কি কম। আৰু এতিয়া যাওঁ খিতেকে ঘৰত। তো বলক। আৰু আহি থাকোঁতে হঠাৎ দেখা পালোঁ ফুজিয়াৰ ঘৰ। আজি ফুজিয়াৰ ঘৰত নাযাওঁ, বেলেগ ভিডিঅ'ত বেলেগ দিনা পাবা। আৰু এতিয়া খিতেকে ঘৰত যাম আমি। তো চেলো। আৰু ফ্ৰেণ্ড এনেকৈ আহি আমি সকলোৰে মৰমৰ জনপ্ৰিয় ইউটিউবাৰ ভাঙা টিভি পালোহি। আৰু 2 কিলোমিটাৰ আছে। চাওক তামাম এনজয় হ'ব। সেই এনেকৈ যাব লাগিব আমি সেইটো ৰাস্তাৰে এনেকৈ গৈ খিতেকে ঘৰ অলপ আগত আছে। তো মানে ৰাস্তাত সোমাওঁতে মানে খিতেকে ঘৰৰ ৰাস্তাটো এইটো হয়, সিফালেৰে যাব লাগে। ৰ'ব দেখুৱাই আছো। আৰু এনেকৈ আহি পালোহি চাওক। আৰু চাওক এখন খিতেকে গেটখন হয় এতিয়া ভিতৰত বলক। ফাইনেলি সোমোৱাৰ লগে লগে এখন ভাঙা টিভি গাড়ীখন চাওক না। আৰু এনেকৈ আহি পালোহি আমি ফাইনেলি সকলোৰে মৰমৰ জনপ্ৰিয় ইউটিউবাৰ ভাঙা টিভি বুলি সকলোৱে জানে। আৰু ইয়াত কিবা সজাই থৈ দিছে, ইয়াত বঢ়িয়াকৈ চৰকেইটা সজাই থৈ দিছে। আৰু ভাঙা টিভিৰ লগত অলপমান কথা পাতি লওঁ ৰ'ব, তাৰপিছত দেখুৱাইছোঁ ঘৰখন। আৰু এতিয়া সকলোৰে মৰমৰ জনপ্ৰিয় ইউটিউবাৰ খিতেই কিবা কিবি সুধিম অলপ। তো ভাঙা টিভি আৰু ৰুমটো দেখুৱাম। তো সকলোবোৰ দেখুৱাম, ভিডিঅ'টো চাই থাকিব। এতিয়া বলক। দা ভালে আছা? আৰু চাওক সেয়া সকলোৰে মৰমৰ ভাঙা টিভি বুলি সকলোৱে জানে। ঘৰত কি বুলি মাতে? ঘৰত কি বুলি মাতিব এতিয়া? চিন্তু বুলি মাতে, ডিগবুটি বুলি মাতে। খিতিকাই বুলি এতিয়া বাহিৰৰ দিকে ওলাই গেলি মাতে। আৰু মানে খিতিকাৰ ভিডিঅ'বোৰ মানে কেনেকৈ কৰা, কি চিষ্টেমত কৰা? মানে কেনেকৈ কৰা কি চিষ্টেমত? এতিয়া মোবাইলেদি কৰোঁ। মোবাইলে চিষ্টেম নাই। এতিয়া তুমি যেনেকৈ কৰা বা এতিয়া যেনেকৈ হৈ আছে তেনেকুৱাকৈ কৰোঁ। এইফালে বেকগ্ৰাউণ্ডত ভাঙি থাকে বাৰু, কেমেৰা ধৰা কিবা ধৰা। সকলোৱে ভিডিঅ'বোৰ চাই ভাল পাই চাগে। আৰু দীপজ্যোতিৰ ৰুমত কি আছে কি নাই তো অলপ মই দেখাই দিবলৈ চেষ্টা কৰিম। এই ঘৰ এনেকৈ আছে, এইবিলাক ছোৱালী মানুহ নাই নহয় আমাৰ। হয় মই এনেকৈ থৈ দিওঁ আৰু। তাৰ আগতে এটা কথা কওঁ। ৰ'ব কোৱাৰ আগত দীপজ্যোতিৰ ঘৰটো অলপ দেখুৱাই দিওঁ না কি? চাওক ৰ'ব মানে ভাঙা টিভি ঘৰটো দেখুৱাৰ আগত এটা কথা সোধোঁ। আপুনি ভিডিঅ'বোৰ মানে ভিডিঅ' কেতিয়াৰ পৰা কৰিছে আপুনি? ভিডিঅ' কেতিয়াবা এতিয়া যেতিয়াৰ পৰাই জিঅ' আহিল, যেতিয়াৰ পৰাই নেকি ছ'চিয়েল মিডিয়াৰ যুগ আহিল, ইউটিউবত ফাৰ্ষ্ট টাইমত ভিডিঅ'বিলাক বনাই এতিয়া শাহুবাৰী কৰিলোঁ। তাৰপিছত খিতেই কaaইৰ, তাৰপিছত চিপিয়া, তাৰপিছত কণ্টেশ্বৰ এনেকৈ আহি আছে আৰু দুৰ্গত টিভি। আৰু খিতেই কaaইৰ ঘৰত কোন কোন আছে? মা, দেউতা, ভাইটি আৰু মই, আমি 4জন পৰিয়াল। আৰু ইমান ধুনীয়াকৈ বস্তু সজাই থৈ দিছে দীপজ্যোতিয়ে, চাওক না। তো ইয়াত মানে কিছুমান বস্তু সজাই থৈ দিছে ইয়াতে। আৰু ইয়াতে কি লিখা আছে? যেতিয়া দীপজ্যোতিয়ে 1 লাখ ছাবস্ক্ৰাইবাৰ হৈছিল এইখন পাইছিল। আৰু দীপজ্যোতিয়ে এখন হেৰি মানে হয় 1 লাখ যেতিয়া ছাবস্ক্ৰাইবাৰ হ'ব, তোমাৰো যেতিয়া ভিডিঅ' বনাই থাকি ৰাইজে ভাল পাব, তেতিয়া তোমাৰো আহিব, কষ্ট কৰিব লাগিব অলপ। তো ইয়াতে মানে বহুত ধুনীয়াকৈ সজাই থৈ দিছে। আৰু ইয়াতে এখন কোনে বনাই দিছিলে মানে?
প্ৰগ্ৰেম কৰিব যাওঁতে দেখাই দিছিল আৰু এনেকৈ মানে বহুত কিবা কিবি সজাই থৈ দিছে চাওক সেই আছে আৰু জাপি আৰু চাওক দীপজ্যোতি একদম ওপৰত মানে বঢ়িয়াকৈ ফটো জাপি এনেকৈ গামোচা তামোচা বহুত ধুনীয়াকৈ সজাই থৈ দিছে ইয়াতে আৰু এইবিলাক কিবা কিবি আছে কিবা আৰ্ট কৰি থৈ দিছে ইয়াতে আৰু এয়া চাওক কিবা ফটো ইয়াতে কিবা কিবি আছে চেয়াৰখন তো মানে বহুত কিবা কিবি তো ৰ'ব আৰু দেখুৱাই আছো আৰু চাওক দীপজ্যোতিৰ মানে ইয়াতে সেইটো ছাগলী নে কি কয় এইটো নামটো কি আছিল ৰাম ছাগলী ইয়াতে এইটো দীপজ্যোতিৰ ছাগলী হয় আৰু ইয়াতে কিবা ছয়টা ভিতৰতো দেখাইছে নহয় ইয়াতে এইটো কিবা সজাই থৈ দিছে চৰাই বহুত ধুনীয়া হয় বহুত ধুনীয়াকৈ আলাই থৈ দিছে আৰু শহা ক'ত আছে শহাও আছে ইয়াতে তো চাওক দীপজ্যোতিৰ ঘৰৰ পিছফালে মানে খীতেই গাই ইয়াতে শহা আছে খীতেই গাই শহা চহা একদম বঢ়িয়াকৈ ৰাখি থৈ দিছে ইয়াতে এইবিলাক মানে দীপজ্যোতিতে ৰাখি খুব ভাল পায় তো অলপ মানে বাহিৰৰ হেৰিবিলাক দেখাই দিয়ক আৰু ইফালে কিবা কিবি আছে তো সকলোবোৰ দেখুৱাম ঘৰত কি কি আছে তো গোটেই মানে একবাৰ ভিডিঅ'টো অন কৰি কিনে দেখাম তো ঐ কামুৰব আৰু ইয়াৰ শহাকেইটা চাওক কি মৰম লগাই তো মানে বহুত ধুনীয়া আৰু এইটো ছাগাল কৈছোৱে ছাগালী বুলি এইটো দীপজ্যোতি তাৰ খিনিয়ে মানে দীপজ্যোতি তাৰ বাহিৰৰ মানে পিছফালৰ খিনি ইয়াতে ঘৰ বঢ়িয়াকৈ বনাই আছে হোৱা নাই কমপ্লিটলি আৰু গেটখন এইখন ৰ'ব এবাৰ গোটেই ঘৰখন দেখাই দিছোঁ আৰু চাওক দীপজ্যোতি তাৰ গেটখন আৰু এয়া ঘৰৰ বাহিৰৰখিনি তো এইখন গাড়ীখন দেখাইছোৱে একবাৰ মই আৰু অলপ ভিতৰত যাওঁ এয়া দীপজ্যোতি কিবা কুকুৰে মানে দীপজ্যোতিতে কুকুৰ আছে আৰু এইবিলাক ঘৰ আছে এই চাইডত দেখি সিফালে এইটো দীপজ্যোতি দাহঁতৰ মন্দিৰটো হয় বহুত ধুনীয়া আৰু দীপজ্যোতি দাৰ ৰুমটো এইটো তো আৰু আমাৰ জুৱেল দা আহি পালে একদম শ্বুটিঙৰ কাৰণে ৰেডি শ্বুটিং কৰিব অলপ দেখুৱাই দিওঁ চেলো ৰ'ব যোৱাৰ আগতে অলপ দীপজ্যোতি দাহঁতৰ মানে শ্বুটিং শ্বট দেখাওঁ তাৰপিছত যাম আৰু আৰু এই আমাৰ সকলোৰে মৰমত দীপজ্যোতি দা মানে আম কিবা ৰেডি কৰিছে শ্বুটিঙৰ কাৰণে আনিছে বহুত কষ্ট কৰিব লগা হয় না দীপজ্যোতি দা আছে আৰু ইফালে এইবিলাক কিবা কিবি আৰু জুৱেল আছে ফেলুৱা বুন্দিয়া মানে গোটেই সকলোবোৰ ইয়াতে আছে আৰু শ্বুটিঙৰ কাৰণে একদম পুৰা ৰেডি বহুত কষ্ট হয় শ্বুটিঙৰ কাৰণে দীপজ্যোতি দাৰ দীপজ্যোতি দা কি কৰি আছা দোকান দি আছা দে দীপজ্যোতি দা মানে বহুত কষ্ট কৰি এইবিলাক কিবা কিবি নি আছে ৰাস্তা মূৰত শ্বুটিং হ'ব চিয়াখাল লগা হ'ল আৰু এখন কম্বল আহি তাতে পাৰবা লাগি লাগে তাৰপিছত তোমালোকে ধুনীয়াকৈ শ্বুটিং কৰিম নহয় শ্বুটিঙৰ দৃশ্য অলপমান দেখিবি অলপ চাই থাকি পেলাই তাৰপিছত আৰু এনেকৈ আমি কষ্ট কৰি থাকোঁ তুমি বনাই থাক তো এইটো ৰাস্তাতে বেছিকৈ শ্বুটিং হৈ থাকে আমাৰ ঘৰৰ ওচৰতে শাহু বোৱাৰীৰ আদি কৰি কিন্তু বানপানী ৰাস্তাটো ভাংচি অলপ দে আৰু চাই থাকক নেকি সেইটাবোৰে কষ্ট কৰিব আৰু এয়া দীপজ্যোতি দাৰ ওচৰৰ পৰা আমি যাওঁ ঘৰত দীপজ্যোতি দাৰ শ্বুটিং দেখালো অলপ তো এতিয়া দীপজ্যোতি দাক বাই দাও দীপজ্যোতি দা যাওঁ পিছে বাই এয়া আমাৰ ইয়াতে শ্বুটিং কৰি কেনেকুৱা লাগি আছে কেনেকুৱা লাগিছে তুমিও গম পাইছা কিমান এণ্ট্ৰি কৰি বা কিমানখিনি কষ্ট হৈ শ্বুটিং কৰিলি এতিয়া এনেই মানুহ এটা বা হেৰি কৰিলি নহয়তো ইমান কষ্ট কৰি এনেকৈ কৰা যায় ৰাইজক মনোৰঞ্জন দিবা গেলি এতিয়া দীপজ্যোতি বাই দাও আৰু ইফালে ফেলুৱা আছে বুন্দিয়া বাই আছে বঢ়িয়া ভাল লাগে তোমালোকক লগ পাই আৰু এইটো ভিডিঅ' যিমান যিয়ে চাই আছা সেইসকলক বহুত ধন্যবাদ আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিবি ঠিক আছে তো ভিডিঅ'টো ইমানে আছিল আজি যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা যিমান পাৰে সিমান শ্বেয়াৰ কৰি লাইক নকৰিলে যিমান পাৰে সিমান শ্বেয়াৰ কৰি থাকিব তো আগলৈ ভাল ভিডিঅ' আহি আছে বাই চাই থাকিব